নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি ভিডিঅ'টো হ'ব এটা বেলেগ ধৰণৰ ধামাকাৰ ভিডিঅ'টো কি কাৰণেনো ধামাকাৰ কৈছো সেই কথাটো জানিবৰ কাৰণে আমি এটা বস্তু চাব লাগিব আচলতে কেছটো এনেকুৱা ধৰণৰ আজি দোকানৰ পৰা লৈ আহিলো এক প্লেট কণী এইখিনি চাওক ইয়াত আছে 30টা কণী মানে এক প্লেট তো আজি একেলগে গোটেইখিনি কণী ফ্ৰাই কৰি দিম প্ৰথমতে কৰিব লাগিব কণীখিনি আনবক্সিং তাৰ পাছত গোটেইখিনি কণী এটাকৈ এটা পাত্ৰত ধুনীয়াকৈ ভাঙি মেলি ভিতৰ যি মাল থাকে গোটেইখিনি হালধি মছলা নিমখৰ লগত মিক্স কৰি দিম পিস্তা আছে নাই 1 2 3 4 5 1 2 3 4 5 2 4 6 5 গুণ 30 মুঠতে আছে 30টা কণী তো এতিয়া গোটেইখিনি বস্তু মানে যিখিনি প্ৰয়োজন হয় সেইখিনি বস্তু আনি লোৱা হ'ল তাৰ পাছত আমি ধুনীয়াকৈ ফ্ৰাই কৰিম আইটিকিটাক কণী যুঁজাবৰ কাৰণে দিম প্ৰথমতে লৈ টাটা কণী কোনে কাক মাৰিবি লাহেকে মাৰ ভাঙি থাকিব নহ'লে ৰ মাৰ আউ কোনে জিকিলে তই চাং ৰ আইও কোনে ই জিকিলে ওচৰপা যাগে নহ'লে যা তহঁতিকেইটা হেৰি হৈছে আন্ধাৰ হৈছে এনেকৈ আমি এতিয়া গোটেইখিনি কণী এটা পাত্ৰত মানে এইটো পাত্ৰত ধুনীয়াকৈ উলিয়াই ল'ম তোৰ লগৰ দুটা দে ফাইনেলি গোটেইখিনি কণী ভাঙি উলিয়াই দিয়া হ'ল চাওক কেনেকুৱা লাগিছে মজা খাবলৈতো আৰু মজা লাগিব যেন এতিয়াই অনুভৱ হৈছে এতিয়া কণীখিনি দি দিয়া হ'ব চাব চেহেৰাটো দেখিবলৈ সঁচাকৈ বহুত সুন্দৰ লাগিছে দেই ভাল লাগিছে জলদি যাবগৈ 30টা কণীৰ ফ্ৰাই চাওক না এখন সুন্দৰ ৰুটি পিঠাৰ দৰে বনাম বুলি ভাবিছিলোঁ কিন্তু নহৈছে ভাঙি থাকিছে আৰু কেৰাহীটো অলপ সৰু হ'ল দিয়কচোন কমাই দে একেবাৰে কমা ৰান্ধনী বাইদেউ এনেকৈ সিজাম ন দে জোৰ লগা চব ভাঙি এদাই
ফাইনেলি গোটেইখিনি কণী একেলগে ফ্ৰাই কৰি শেষ হৈ গ'ল। এতিয়া চাব ভালদৰে দেখুৱাই দিছোঁ আৰু এবাৰ। নাইচ। প্ৰথমতে ভাবিছোঁ মই অলপ ট্ৰাই কৰি চাওঁ। মজা লাগিছে। পুৰা গৰম হৈ আছে। অকলেনো কিমান খাম, ওচৰৰ ভাইটি ভণ্টি সকলোকো অলপ অলপ খাবলৈ দিছোঁ দিয়ক। খাইছ না? খা 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 খা। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। বাই বাই, টাটা। কমেণ্টত কেনেকুৱা লাগিলে